লৈ যাওঁ আমি বেগবিলাক ফাইনেলি আমি আহি পাই গ'লোহি ৰ'বা মই ভিডিঅ' কৰি আছোঁ না তোমাক দিম ন মই ভিডিঅ' কিমান লাগে ফাইনেলি আমি আহি পাই গ'লোহি এতিয়া আমি প্ৰথম জীপ চাফাৰী কৰিম আমাৰ ছাৰে আগতীয়াকৈ জীপবিলাক কৰি থৈছিলে আৰু জীপ কেইখনো আহি পাই গ'লি আমি প্ৰতিখন জীপতে ছোৱালীসকলৰ লগত দুজনকৈ ল'ৰা উঠি লৈছোঁ আৰু এতিয়া যাম আমি সকলো প্ৰথমতে জীপ চাফাৰী কৰিম তাৰপাছত আমি কাজিৰঙাৰ পৰা ওলাই আহি অৰ্কিড পাৰ্কত সোমাম অৰ্কিড পাৰ্কত সোমোৱাৰ পাছতে আমি খানা খাম আমাৰ হোটেলো বুক কৰা আছে আগতীয়াকৈ পতা আছে হোটেল পতা হৈছে হোটেলত গৈ খোৱা বোৱা কৰিম পম্পি জমাই দিম না বাঘ চাম বুলি বেলেগ বাঘ চাম বুলি বেলেগ ভাগ আমি আছো আমাৰ লগত আছে বিজয় নমিতা এনেকৈ আমি 6জন আছোঁ আৰু বাকী কেইখন জীপতো তেনেকৈ 6জনকৈ গৈছে এটা ধুনীয়া এক্সপিৰিয়েঞ্চ আমি কাজিৰঙাৰ ভিতৰত সোমাই গ'লোঁ বহুত দিনৰ মূৰত দেখিছোঁ এনেকুৱা কাঠৰ দলং আৰু ছাইডত 2-এটা হৰিণ চৰি আছে আৰু গঁড়ো 2-এটা আহোঁতে দেখি থৈ আহিছোঁ হৰিণ বহুতকেইটা চৰি আছে দাদা আপুনি কৈ দিব দেই আমাক কিবা কিবি আমি চিনি নাপালে নাই আমি চিঞৰ বাখৰ নকওঁ কিন্তু ৰাস্তাত বহুত ধূলি মাস্কো নানিলোঁ মই আমাৰ কেইটাৰ এটাও মাস্ক নাই এখন জীপৰ পাছত এখন জীপ গৈ থাকিলেতো বহুত ধূলি খায় ধূলিয়ে পুতি পেলাইছে কোনোবা জেগাত বাঘ ওলাই আছে দাদা এজনে আমাক কৈ থৈ গৈছে বৈঠা মাৰি নে কি জেগা কৈছে জানো আহি আছোঁ আমি আমাৰ আগত গৈ আছে বিপ্লৱহেঁত এই অলপ দূৰত এটা গঁড় চৰি আছে মোবাইলৰ কেমেৰাত ধৰিব নোৱাৰি বাৰু এইখিনিতে এটা সোণালী ৰঙৰ বাঘ ওলাইছিলে আমাৰ গাড়ী চলাই থকা দাদাজনে দেখিলে বহুত আঁতৰত আছে মনিবই নোৱাৰি চকুৰে কেনেকৈনো দেখিলে জানো দাদাজনেহে জানে আৰু তেওঁ হোৱাটছআপ গ্ৰুপত কৈ দিলে যে নলদলিত বাঘ ওলাইছে বুলি গল্ডেন টাইগাৰ বহি আছে আৰু লগে লগে চব আহি পাই গ'লো আমাৰ হাতত কেমেৰা আছে মোবাইলৰ কেমেৰাটো ধৰিবই নোৱাৰি বহুত দূৰত আছে আমাৰ কেমেৰা আহিছেচোন বাইনকুলাৰ আনিছে দাদাহঁতৰ লগত বাইনকুলাৰ আছে কিন্তু আমাৰ যিখনত বাইনকুলাৰ নাই বাইনকুলাৰ গৈ পেলাই আমি চালোঁ অলপ জিলমিলকৈ দেখিছোঁ আৰু সোণালী ৰঙৰ মানুহখিনিৰ হাতত ডাঙৰ কেমেৰা আছে তেওঁলোকে চাব পাৰিছে আৰু হেভি বাইনকুলাৰো আছে লগত তেওঁলোকে ভালকৈ চাইছে আৰু ফটো মাৰিছে চাওক ইমান ডাঙৰ ডবল লেন্স থকা কেমেৰা লৈ আহিছে পুৰা দম হৈ গ'লি চব আহি গ'ল আৰু কৈয়ে আছে আৰু কোনোবা মানুহক গ্ৰুপত দাদাজনে কৈ আছে ফোন কৰি আছে
দাদাজনে কোৱা মতে সোণালী ৰঙৰ বাঘ বোলে কাজিৰঙাত অকল দুটাহে আছে, ৰিয়েৰ পিচ। আমি তাৰে এটা দেখা পালোঁ, ভাগ্য ভাল। কিন্তু জিলমিলকেহে দেখা পাইছোঁ, ইমান স্পষ্টকৈ নহয়, ওচৰৰ পৰা নহয় আৰু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তাকো যে দেখা পাইছোঁ। আমাৰ লগৰ বাকীসকলে দেখাই নাপালে, আমি দুটা টিমেহে দেখা পাইছোঁ আমাৰ লগত থকা। কিন্তু মোৰ এটা কথা ভাল লাগিছে, মই আজি অলপ দিনৰ আগত মাজুলী গৈছিলোঁ। তাতো মই ফৰেইন কাণ্ট্ৰিৰ মানুহক লগ পাইছিলোঁ আৰু ইয়াতো ফৰেইন কাণ্ট্ৰিৰ বহু মানুহ আহিছে চাবৰ কাৰণে। আমাৰ আছামখন সঁচাকৈ এটা ভাল টুৰিজিম প্লেচ হৈ গঢ় লৈ উঠিছে। কাৰণ মই কেইবাটাও জেগাত গৈছোঁ, আটাইকেইটা জেগাতে লগ পাইছোঁ। মাজুলী গৈছিলোঁ, মাজুলীতো পাইছোঁ, ইয়াত আহিছোঁ, ইয়াতো পাইছোঁ। আৰু অলপ দিনৰ আগত মই শিৱসাগৰ গৈছিলোঁ, তাতো লগ পাইছোঁ ফৰেইন কাণ্ট্ৰিৰ মানুহ। মানে ভাল লাগিছে, আমাৰ ইয়ালৈ চাবৰ বাবে বাহিৰৰ পৰা মানুহ আহে। এটা ভাল টুৰিজিম প্লেচ হিচাপে গঢ় লৈ উঠিছে আমাৰ অসমখন। আমাৰ কাৰণে ভাল, আমি গৌৰৱ কৰিব পাৰোঁ। বহুত কম টাইমৰ ভিতৰতে মানুহবিলাক আহি এই জেগাটোত পূৰা জাম কৰি দিলে। আমি এই জেগাটোত আমাৰ দুটা টিম ফচি গ'লোঁ। আমাৰ লগত ৰঞ্জন মেমহঁতৰ টিমটো আছে আৰু আমি আমাৰ লগত টিম কেইটা চাগে ক'ত পালেগৈ ঠিক নাই, আমি থাকি গ'লোঁ আমাৰ দুটা টিম ইয়াতে। এতিয়া জামটো কেতিয়া ভাগে দাদাজনে কৈ আছে যাবলৈ বাৰু, আগৰ মানুহখিনিক অলপ ছাইড দি দিবলৈ কৈছে আমাক যাবৰ কাৰণে। গাড়ীখিনি ভিডিঅ' নকৰিব দেই। অঁ অকলে মই দিম গ'লেতো